নমস্কাৰ ৰশ্মিজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাম বিলাহী দিয়া মাটিমাহৰ দালি। তাৰ কাৰণে মই বিলাহীখিনি ধুই কাটি ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু মাটিমাহৰ দালিখিনি বাকলি গুচাই ভালদৰে ধুই ল'লোঁ আৰু এইখিনি পানী দি আৰু অলপ নিমখ দি সিজিবৰ কাৰণে কেৰাহীত তুলি দিছোঁ। আৰু তাৰ পিছতে ইয়াতে আমি সামান্য পৰিমাণে দিম চ'দাৰ গুড়ি। এইখিনি ভালদৰে সিজিবৰ কাৰণে থৈছোঁ আৰু অলপ দেৰিৰ পিছত দেখা পাব ফেন ওলাব অলপ ইয়াৰ পৰা, আৰু এইখিনি আপোনালোকে কাঢ়ি দিব। তাৰপিছতে আমি এইখিনি যেতিয়া আধা সিজিব তাতে আমি দিম অলপ পিঁয়াজ, আৰু তাৰপিছতে আমি ইয়াতে দিম অলপ নহৰু, আৰু ইয়াৰ পিছতে এইখিনি লৰাই আৰু আমি ইয়াতে দিম অলপ আদা। এই গোটেইখিনি ভালদৰে আমি লৰাই দিম আৰু তাৰপিছত অলপ দেৰি সিজিব দিম। এইখিনিতে আৰু আমি কেইটামান গোটা নহৰু দি দিম। এইকেইটাও খাই খুবেই ভাল লাগে সিজি গ'লে। তাৰপিছত আমি দিম কাটি ধুই লোৱা বিলাহীখিনি দি দিম আৰু এইখিনি আমি ভালদৰে মিলাই দিম আৰু কিছু সময় আমি উতলিবলৈ দিম ভালদৰে বিলাহীখিনি আৰু নহৰুখিনি। আৰু আমাৰ বিলাহী নহৰু গোটেইখিনি সিজি গৈছে। ইয়াতে আমি মছলা দিম। এতিয়া মছলাৰ ভিতৰত ইয়াতে দিম আমি প্ৰথমে অলপ জিৰা গুড়ি দিছোঁ। তাৰপিছতে আমি ইয়াতে দিম অলপ হালধিৰ গুড়ি, আৰু তাৰপিছতে ইয়াতে আমি দিম সামান্য পৰিমাণে জলকীয়াৰ গুড়ি। সেইখিনি দি ভালদৰে আমি উতলাই গোটেইখিনিকে আমি মিলাই দিম। এনেদৰে মিলাই দিয়াৰ পিছত আমি বেলেগ এটা কেৰাহীত নহৰু আৰু তেল গৰম কৰি আমাৰ তৰকাৰীখিনিৰ ওপৰত আমি এনেদৰে ঢালি দিম। এইখিনি ঢালি দিয়াৰ পিছতে আমাৰ আৰু এটা বস্তু দিব বাকী আছে, আৰু বাকী আমাৰ দালিখিনি হৈয়ে গৈছে। এইটো ধনিয়া পাত দিয়াৰ পিছতে আমাৰ দালি হৈ গ'ল। আৰু আপোনালোকে যদি এইখিনি ঘৰত বনায় কেনেকুৱা লাগে মোক ক'ব। খুবেই সোৱাদ লাগে খাই। আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু আপোনালোকৰ যদি ভাল লাগিল মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।